চীনৰ দুই এংকৰক লৈ বুকু কপি উঠিছে এতিয়া বহু সাংবাদিকৰ শীঘ্ৰে সলনি হ'ব সংবাদ জগত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা কৃত্ৰিম বুদ্ধিমত্তাক এক নতুন মাত্ৰা দিবলৈ সমৰ্থ হৈছে চুবুৰীয়া ৰাষ্ট্ৰ চীনে শেহতীয়াকৈ ৰাষ্ট্ৰীয় টিভি চেনেল জিনোহাৰ জৰিয়তে এক দীৰ্ঘদিনীয়া সপোনক বাস্তৱ ৰূপ দিবলৈ সমৰ্থ হয় চীনে চীনৰ শেহতীয়া সাফল্যৰ পিছতে সমগ্ৰ বিশ্বৰ সংবাদ জগতখনত অতি শীঘ্ৰে এক বৈপ্লৱিক পৰিৱৰ্তন দেখা পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে কিন্তু পৰিৱৰ্তনটোনো কি পৰিৱৰ্তন এয়াই যে টিভিৰ পৰ্দাত বা ইণ্টাৰনেটৰ ভিডিঅ'ত এংকৰৰ ৰূপত আৰু দেখিবলৈ পোৱা নাযাব আপোনাৰ চিনাকি বহু সাংবাদিকক এংকৰৰ ৰূপত চিনাকি সাংবাদিকৰ পৰিৱৰ্তে টিভি চেনেল আৰু অনলাইন ভিডিঅ'ত দেখিবলৈ পাব কৃত্ৰিম বুদ্ধিমত্তাৰ গৰাকী হুবহু মানুহৰ দৰে ৰবটক ইতিমধ্যে যোৱা 8 নৱেম্বৰত চীনৰ চৰকাৰী টিভি চেনেল জিনোহাই পৰীক্ষামূলকভাৱে সফলতাৰে ভাৰ্চুৱেল এংকৰৰ জৰিয়তে বাতৰি সম্প্ৰচাৰ সম্পন্ন কৰে Hello, everyone. I'm an English artificial intelligence anchor. This is my very first day in Xinhua News Agency. My voice and appearance are modeled on Zhang Zhao, a real anchor with Xinhua. ইংৰাজী আৰু চীনা এই দুইটা ভাষাতে টিভি চেনেলটোৱে দুজন ভাৰ্চুৱেল এংকৰৰ জৰিয়তে প্ৰায় 10 মিনিট ধৰি সম্প্ৰচাৰ কৰে বা বাতৰি প্ৰাপ্ত তথ্য মতে দুইজন ভাৰ্চুৱেল এংকৰকে আনুষ্ঠানিকভাৱে জিনোৱা নিউজ এজেন্সিৰ ৰিপৰ্টিং টিমৰ সদস্য হিচাপে ধৰা হৈছে তেওঁলোকেও আন সাংবাদিকসকলৰ সৈতে এতিয়াৰ পৰা পূৰ্ণ দমৰে কাম আৰম্ভ কৰিব বুলি জনাইছে জিনোহাৰ শীৰ্ষ সূত্ৰই জিনোহা আৰু চীনা চাৰ্চ ইঞ্জিন চগৰ যুটীয়া উদ্যোগত এডাল বিজ্ঞানীৰ দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত কণ্ঠৰ লগতে মুখৰ ভাৱভংগীকো মানুহৰ দৰে ৰূপ দি এই কৃত্ৰিম বুদ্ধিমত্তা সংলগ্ন ভাৰ্চুৱেল এংকৰ দুজনক এক প্ৰকাৰে জীৱন্ত কৰি তুলিছে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত দুইটা ৰবট এংকৰে প্ৰকৃত এংকৰৰ দৰে উপস্থাপন কৰিব পাৰে প্ৰতিটো বাতৰি এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ ভাৰ্চুৱেল এংকৰে বুকু কপাই তুলিছে বিশ্বৰ বহু নামী দামী এংকৰৰ কিয়নো এই ভাৰ্চুৱেল এংকৰে 24 ঘণ্টাই কাম কৰিব পাৰিব Hello, everyone. I'm an English artificial intelligence anchor. This is my very first day in Xinhua News Agency. My voice and appearance are modeled on Zhang Zhao, a real anchor with Xinhua. The development of the media industry calls for continuous innovation and deep integration with the international advanced technologies. I will work tirelessly to keep you informed as texts will be typed into my system, uninterrupted. I look forward to bringing you the brand new news experiences. আজিলৈ ইমানেই যদি আপোনাৰ ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু এনে ধৰণৰ ভিডিঅ' অসমীয়াত পাবলৈ টেকন' আছাম চেনেলটো এবাৰ হ'লেও ছাবস্ক্ৰাইব কৰিব ধন্যবাদ